আজি খানা কি হ'ব? খানা কি হ'ব আজি 31st আজি মাছ তৰকাৰী আৰু পেটুৰে সৈতে বেঙেনা এনেকৈ এখন হ'ব আৰু মটৰ আলু ভাজি পাপৰ আচাৰ সেয়াই। আজি মাংস নাই নেকি? নাই আজি। আৰু এয়া কি কৰিছা? মই এতিয়া মিমি বনাই আছোঁ। মিমি বনাইছা? মিমিটো বইল কৰিবা নেকি? নকৰোঁ। এয়া কি জহা চাউল? নহয়। জহা চাউলৰ কি পোলাও নেকি? ভাত ঘৰৰ নেকি? অঁ। পেটুৰে সৈতে বেঙেনাৰ জ্বলা ভাজি। এইটো আজি 31 ডিচেম্বৰত আমি এতিয়া মাছৰ তৰকাৰীটো বনাবলৈ গৈ আছোঁ আৰু এয়া হৈ গ'ল পেটুৰে সৈতে বেঙেনাৰ জ্বলা ভাজিটো ৰেডি হৈ গ'ল। তৰকাৰী বনাবলৈ এয়া পিঁয়াজ মছলা ৰেডি কৰিছোঁ আৰু এইফালে ভজা মাছ, এইফালে বনাবলৈ লৈছোঁ এয়া আৰু এইফালে এয়া আলু দিয়া হ'ব, লগত বিলাহী, কেঁচা জলকীয়া, এয়া মটৰ, ধনিয়া। তৰকাৰী বনাবলৈ আমি ইয়াতে জিৰা, জলকীয়া, নহৰু আৰু হালধি, নিমখ একেলগে দি পেলাই মিলাই লৈছোঁ। তেল গৰম হৈছে আৰু এতিয়া আমি ইয়াতে পিঁয়াজ দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু তাৰ পাছত আমি বাতিটোত মিলাই লোৱা মছলাখিনি এড কৰি ভাজি ল'ম মছলাখিনি ভালদৰে। মছলাখিনি এতিয়া ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া ব্ৰাউন কালাৰ হৈ গ'ল। আমি ইয়াতে বনাই লোৱা মছলাখিনি পানী অকণমানেৰে যে গুলি লৈছিলোঁ সেইখিনি এড কৰি দিম আৰু দি তেল বিৰিঙি উঠালৈকে এইখিনি মছলাখিনি ভালদৰে ভাজিব লাগিব। এতিয়া আমি ইয়াতে বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি আৰু মটৰখিনি একেলগে দি পেলাই আমি এতিয়া ভাজি থাকিম। মটৰ আৰু বিলাহীখিনি কেঁচা গোন্ধ নোযোৱালৈকে আমি ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া যেতিয়ালৈকে বিলাহী আৰু মটৰৰ কেঁচা গোন্ধটো নাযায়, পেষ্ট হৈ যায়, তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিম। এতিয়া আমাৰ বিলাহীখিনি ভাজি হৈ গ'ল। বিলাহীখিনি একদম পিউৰি হৈ গৈছে। এয়া চাওক আপোনালোকে, গলি গ'লগৈ আৰু ইয়াতে এতিয়া আমি আলুখিনি একেলগে দি দিম আৰু অকণমান ভাজি ল'ম। এইখিনি এতিয়া ভালদৰে ভাজি ল'ব লাগিব আৰু অকণমান গৰম পানী দি দিছোঁ। ভালদৰে এইখিনি ভাজি ল'ম। আলুখিনি সিজি যোৱালৈকে ঢাকোন মাৰি মাৰি কম জুইত ভাজি থাকিব লাগিব। গৰম পানী দিছোঁ আৰু ভালদৰে উতলিবলৈ দিম আৰু একেবাৰে উতলি আলুখিনি সিজাৰ পাছত আমি ইয়াতে মাছখিনি দি দিম। তাৰপাছত ধনিয়া পাত দি দিলে আমাৰ মাছ তৰকাৰী ৰেডি হৈ যাব। খিনি দি দিম। এতিয়া মাছবোৰ দি দিলোঁ আমি ইয়াতে। মাছখিনি দি ভালদৰে লৰাই দিম। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। ভালদৰে উতলিব লাগিব এতিয়া।
অকণমান এনেকৈ উতলি থাকক আৰু 5 মিনিটমান পিছত ৰেডি হৈ যাব। আজি আমি 31 ডিচেম্বৰৰ ৰাতি এই বছৰটোৰ শেষৰ ভাত সাজ খাবলৈ লৈছোঁ। আপোনালোকক মই খাই পেলাই কৈ আছোঁ কেনেকুৱা হৈছে। সঁচাকৈ মাছ তৰকাৰীখন বহুত সোৱাদ হৈছে। গাইজ, সকলোলৈকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা তথা শুভকামনা জনালোঁ। এই নৱবৰ্ষই যাতে সকলোৰে জীৱনলৈ সুখ শান্তি তথা আনন্দ কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ।